নাই চালা 100 টাকা ওলাল দেখোন কি করে রে खुल जा सिम सिम डबल हो जा আরে ভাই 200 টাকা ওলাল দেখোন তারপর রে কি কি কৰি আছে মানে কৰবা পইচা ওলাই আছে কি ব্যাপার মানে চাওচোন মই ৰ ই তো গুছি গল মই অলপ চাব লাগিব মানে বহুত ফকটি আমি গিৰি কৰি কৰি চলা ৰাস্তা নহয় হৈ গৈছে আজি কি বুদ্ধি ওলাও মোৰ দিমাগত ধৰা নাই বুদ্ধি কি খেলাও আজি মানে বুদ্ধি আজিতো পকেটত একদম 100 টকাৰ বাহিৰে 1 টকাও নাই 100 টকা দি 1000 টকা কামাব লাগিব আজি চাও কি হয় যাই থাকো ইফালে ৰাস্তাত কোনবাৰ লগ পাই যাম ও সোনো কি দস্তে ভালে আছা কি খবৰ আছো তোমাৰ কি খবৰ আল্লাহ ৰাখছে ৰে মই নবহো মোৰ কাম আছে অলপ নবহো কাম আছে 100 টকা এটা ধাৰে দিয়া মোক আছে নে মই দুই দিনৰ পৰা পইচা কাৰণে বহি আছো কোনো দিয়া নাই আঠা না তই 100 টকা কৈছে মোৰ সঁচা কৈছা না আরে দস্তি 100 টাকা এটা দে না আছে যদি সঁচা কৈছ না রে ভাই সঁচা কৈছ একদমই নাই তো লাগে পকেট চেকিং কৰ 100 টাকা নাই তোৰ লগত একদমই নাই এই 100 টাকা নহয় যে বহি থাকো ৰিচাৰ্জ ভৰাব পইচা নাই মই এনেকা বহি আছো কোনবা আহে নেকি দিয়ে নেকি কোনবা দে হ'ব দে নাই যদি নাই আৰু মোৰ লগতে পইচা পাতি নাই আহি যায় আৰু কৰবা ভিখাৰী গিলা পইচা খুজিব কাৰণে আৰু মানে কোনোতো দিয়াত নাই ই ঘুৰি কিয় আছে তাতে হা তালে পইচা নাই চালা 100 টাকা ওলাল দেখোন কি কৰে রে खुल जा सिम सिम डबल हो जा আরে ভাই 200 টাকা ওলাল দেখোন তারপর রে কি কি কৰি আছে মানে কৰবা পইচা ওলাই আছে কি ব্যাপার মানে চাওচোন মই ৰ ই তো গুছি গল মই অলপ চাব লাগিব মানে প্ৰবলেমটো কি মানে ইয়াতে হে খালি টেমা দেখোন ওলাই কৰ পৰা ও এই যে কৈছিলে খুল যা সিম সিম মানে ডাবল হৈ যা ৰ মই পইচা যোগাৰ কৰিব লাগিব পইচাটো নাই যে কৰ পৰা অলপ যোগাৰ কৰিব লাগিব ৰ আজি সোমবাৰ আজি মোৰ কিস্তি আছে 1000 টকা চাও মোৰ কিমান আছে পইচা 5 6 7 8 9 10 এ বে মোৰ 10 পুৰা 1000 টকা আছে পকেট পুৰা চোন খালি হৈ যাব কৰো কি বেইতানে 1000 টকা নিদিলেও নহব মান সম্মান সব গুছি যাব এই নাই নাই দিব লাগিব কিবা আৰু কিবা কৰিম দে আৰু এ ভাই পইচা কত পাওঁ কচোন কিন্তু লৈ গুছি গল 200 টকা তাতে তাৰ লগত পইচাই নাছিল বোলে 100 টকা দি কেনে আকৌ 100 টকা ডাবল লৈ গল ৰে ভাই কেনেকা যে হ'ব এতিয়া মই পইচা কত পাওঁ মই ডাবল কৰিব লাগিব ও ভাই কি কৰি আছা এই এনে বহি আছো এনে ভাই মোক এটা হেল্প কৰি দিয়া না কেনেকা হেল্প তোমালৈ তো 1000 টকা দেখা পাই আছো মই পইচা আছে দেখোন আরে এটো মোৰ কিস্তিৰ হয় মোৰ কিস্তি নিদিলে মোৰ মান সম্মান সব গুছি যাব নাই ভাই ভাই মোক এটা হেল্প কৰো এটা হেল্প মই তোমাক 200 টকা বেছি দিম 200 টকা মোক 1000 টকা বেছি দিবি তই মই দিম ন তোৰ পইচাই নাই বে নাই কেনে তো আপুনি দিয়ক মোক লগালগ মই আপোনাক 200 টকা বেছি দি আছো প্লিজ ভাইজান ভৰি ধৰিছো আজি দিব লাগিব মোক এইটো ভৰি ধৰিছো মই এইটো মোক আজি দিব লাগিব কিস্তি আপোনাক মই লগালগ এতিয়াই দি আছো এতিয়া বলক মোৰ লগত এতিয়াই বলক মই মোক দিয়ক পইচা বলক একদম ইমান দূৰ যাই আছে এ বল না টাইম নাই বে মই কৈছো ন তোক মই পইচা আজি তোক মই 200 টকা কি 300 টকা দি দিম যা যা ডাবল পালে মই তোক 300 টকা দিম কৈ গ্যাৰান্টি দিছো টাইম নাই বে টাইম এই জায়গা আহি পাইছো এই সাদা এতে জায়গা এই আমাৰ এতে জায়গা এনেই বোলে তাৰ পইচা নাই এতিয়া মই তোৰ মই পইচা ডাবল কৰি কেনে তোক মই পইচা দিব লাগে দি আছো ৰ কেনেকা কৰি ৰ নামটো কি আছিল মন পৰিছে এইটো চা জায়গা আমাৰ এতে থৈ দিলো ন এতে থৈ দিলো এতিয়া চা কেনেকা ডাবল হয় পইচা তই চা খালি এনেই বোলে তাৰ খুল যা সিম সিম ডাবল হ যা এতিয়া চাবি তই পইচা ডাবল লাগে না লাগে তোক লাগে কিয় না লাগে জলদি হা এবে পইচা কই ডাবল হৈ যায় বলে পইচা কই বে মই এই মাত্ৰ থুলো ন তোৰ ওচৰত আরে তই কত লৈ আহিছ মোক এবে মোৰ কাছে খালি বে শুন তোৰ পইচা ন মোৰে তো পইচা আছে এফালে ব একবাৰ তই কচোন খুল যা ডাবল হৈ যা পইচা কচোন খুল যা সিম সিম ডাবল हो जा
ক'ত বে ভাল এইবিলাক চব নটংকি ক'ত পইচা দে টাইম নাই দে, এ, পইচা ভাই। দে, ক'ত পইচা দে এই শুন এই মই তেতিয়া ৰাতিপুৱা এটা ল'ৰা মোৰ পৰা পইচা খুজিছিল ন মই দিয়া নাই সি আহি কেনে তালৈ বোলে পইচা নাছিলে আহি কেনে আকৌ বোলে এতিয়া মই কি কৰোঁ পইচা নাই এ বে টাইম নাই আৰু মোৰ পইচা দে ভাল, পইচা দে এ ভাই পইচা না মই নাপালোঁ যে মই এতিয়া মই কি কৰিম কচোন মোৰ কিস্তি দিব আছে মানুহ ঘৰত ৰখি আছে মই কি কৰিম মই পইচা পোৱা নাই না ভাই আরেকবার চাম আরেকবার কি আছিল খুল যা সিম সিম ডাবল हो जा खुल जा सिम सिम डबल हो जा खुल जा নাই শুন দে পইচা দে পইচা ক'ত পইচা দে ভাই পইচা দে না টাইম নাই ভাই মই কি কৰিম তোক দস্তুৰ ওচৰতে দেখা নাই মই পইচা দিছিলো আহা নাই এতিয়া মই কি কৰিম মোৰ পৰা চুৰ কৰি লৈ গৈছে কোনোবাই এ বে এতিয়া কি কৰো কচোন মই মানুহ আহি বহি আছে গম পাইছিলা নাই এক কাম ক'ত কৰ লৈ আহিছিলি মোক বেতন? 2 দিনৰ সময় দে 2 দিনৰ 2 দিন আজি মানুহ আহি বহি আছে ঘৰত মোক 2 দিনৰ সময় দে মই তোক পইচা লগাই আনি কেনে 2 দিনত দিম যা 2 দিনত দিম আনি নাই নাই নহ'ব প্লিজ এতিয়া পইচা লাগিব প্লিজ ভাইজান প্লিজ মোক 2 দিনৰ টাইম দে মই আনি আছো বে কি কৰি থেনে ক'ত থৈ গ'ল বে কি এইটো এটা নতুনকি এটা ওলাইছে বোলে তে চিম খুললে বোলে ডাবল পইচা হয় গ'ল মোৰ এতিয়া মই ঘৰত যাম নে কি কৰিম কিস্তিৰ মানুহ মোক ধৰি লৈ যাব দে আৰু বে